Question number 1. Which district of Upper Assam has maximum number of tree garden? উজনি অসমৰ কোন কোন জিলাত সৰ্বাধিক সংখ্যক চাহ বাগিচা আছে? এইকেইটাৰ ভিতৰত আনসাৰটো হ'ব এ ডিব্ৰুগড়। এনেকুৱা সুধিব পাৰে ডিব্ৰুগড়ত কিমানটা চাহ বাগিচা আছে? 117টা। Question number 2. The first editor of the Assamese magazine Junaki was? জোনাকী আলোচনীখনৰ প্ৰথম সম্পাদক কোন আছিল? অপশ্যনখিনিৰ ভিতৰত আনসাৰটো হ'ব এ চন্দ্ৰকুমাৰ আগৰৱালা। Question number 3. ISRO is related to? ISRO কিহৰ সৈতে সম্পৰ্কিত? অপশ্যন এ আছে মহাকাশ গৱেষণা, বি বৈজ্ঞানিক গৱেষণা, সি ঔদ্যোগিক গৱেষণা, ডি বন্যপ্ৰাণী গৱেষণা। এইকেইটাৰ ভিতৰত আনসাৰটো হ'ব এ। Question number 4. Who among the following is called father of Assamese prose? নিম্নলিখিত কাক অসমীয়া গদ্যৰ পিতৃ বুলি কোৱা হয়? অপশ্যনখিনিৰ ভিতৰত আনসাৰটো হ'ব বি বট্টদেৱা or বৈকুণ্ঠনাথা ভগৱতা ভট্টাচাৰ্য। Question number 5. Which one of the following refinery in Assam is known as Assam Accord Refinery? অসমত নিম্নলিখিত কোনটো শোধনাগাৰক অসম চুক্তি শোধনাগাৰ বুলি জনা যায়? অপশ্যন এ নুনমাটি, অপশ্যন বি বঙাইগাঁও, অপশ্যন সি ডিগবৈ, অপশ্যন ডি নুমলীগড়। এইকেইটাৰ ভিতৰত আনসাৰটো হ'ব ডি নুমলীগড়। Question number 6. Total number of districts that are on the bank of Brahmaputra river is? ব্ৰহ্মপুত্ৰ নদীৰ পাৰত থকা মুঠ জিলাৰ সংখ্যা হৈছে এ অপশ্যন 14, বি অপশ্যন 18, সি অপশ্যন 21, ডি অপশ্যন 25। ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব সি 21। Question number 7. The Ahom Moidams are? আহোম মৈদামবোৰ হৈছে এইকেইটাৰ ভিতৰত আনসাৰটো হ'ব এ আহোম ৰজা আৰু ৰজাসকলৰ বিস্তৃত সমাধি ট্ৰেংক। Question number 8. The first conference of Assam Sahitya Sabha was held at? অসম সাহিত্য সভা প্ৰথম সন্মিলন অনুষ্ঠিত হৈছিল অপশ্যন এ কামৰূপ, বি শিৱসাগৰ, সি বৰপেটা, ডি ডিব্ৰুগড়। এইকেইটাৰ ভিতৰত আনসাৰটো হ'ব বি শিৱসাগৰ। Question number 9. Which one is the highest peak of Assam? কোনটো অসমৰ সৰ্বোচ্চ শৃংগ? অপশ্যন এ নীলাচল পিক, বি লাইকে পিক, সি পাটকাই পিক, ডি কান্দুলি পিক। এইকেইটাৰ ভিতৰত আনসাৰটো হ'ব বি লাইকে পিক। Question number 10. The first Assamese film was জয়মতী. Who acted in the role of জয়মতী? প্ৰথমখন অসমীয়া চলচ্চিত্ৰ আছিল জয়মতী। এই জয়মতীৰ চৰিত্ৰত কোনে অভিনয় কৰিছিল? এইকেইটাৰ ভিতৰত আনসাৰটো হ'ব সি আইদেউ হেণ্ডুগিক। Question number 11. কাক 51তম দাদাসাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হৈছিল? অপশ্যন এ কমল হাসান, অপশ্যন বি ৰজনীকান্ত, অপশ্যন সি মোহনলাল, অপশ্যন ডি মামুট্টি। এইকেইটাৰ ভিতৰত আনসাৰটো হ'ব বি ৰজনীকান্ত। Question number 12. বাগৰুম্বা ইজ পাৰফৰ্মড বাই? বাগৰুম্বা কোনটো জনজাতিৰ দ্বাৰা পৰিৱেশন কৰা হয়? এ মিচিং, বি বড়োচ, সি কাৰ্বিছ, ডি ৰাভাছ। এইকেইটাৰ ভিতৰত আনসাৰটো হ'ব বি বড়োচ। বাগৰুম্বা বড়ো জনজাতিৰ দ্বাৰা পৰিৱেশন কৰা হয়। ভিডিওটি চাই যদি ভাল লাগে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।